Hello friends, স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটা নতুন ভিডিও লৈ মই আজি আপোনালোকক দেখুৱাম হিৰোৰ নতুনকৈ লঞ্চ হোৱা প্লেজাৰ Xtec স্কুটাৰখন গাড়ীখনত কি নতুনকৈ আপগ্ৰেড হৈছে গাড়ীখনত কি নতুন ফিচাৰ্ছ আহিছে গোটেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম সো ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক ফাৰ্স্ট অফ অল মই আপোনালোকক দেখুৱাইছো ইয়াৰ যেটো হেডলাইট এই হেডলাইটটো হল আপোনাৰ projector LED headlight হয় যেটো নেকি আপোনাৰ নরমাল হেডলাইটতকে পোহৰটো ইয়াৰ বেছি তাৰ পিছত যদি আপুনি চাই যে ইয়াৰ যেটো ইন্ডিকেটৰ আছে সেই ইন্ডিকেটৰৰ ওচৰতক ইয়াৰ ক্ৰম ফিনিশ দিছে যাৰ কাৰণে ইয়াৰ লুকসটো দেখিবলৈ আৰু বেছি ধুনিয়া হৈছে অলপ তলত আহক আপুনি অলপ তলত আহি আপুনি দেখা পাব যে মেটেল বডিৰ ফ্ৰন্ট মাডগাৰটো আৰু তাতো আপোনাৰ কম ফিনিশ দিছে সো দেখিবলৈ লুকসটো আৰু বেছি ভাল লাগিছে তাৰ পিছত আপুনি হক টায়াৰৰ কথা যদি ক'ব যাও আমাৰ শেড টায়াৰ দিছে এটো আপোনাৰ টিউবলেস টায়াৰ হয় টায়াৰৰ সাইজ আপোনাৰ 90 বাই 100 mm হয় আৰু ইয়াৰ ব্ৰেকিং সিস্টেমটো ইন্টিগ্ৰেটেড ব্ৰেকিং সিস্টেম যদি আপুনি ইয়াৰ ৰাইট সাইডৰ পিনে চাই ন তাতো আপুনি ক্ৰম ফিনিশ পাব সাইড কভাৰটো ধুনিয়াকৈ এডাল পোৰ্টেবল পিলিয়ন ফুটৰেষ্ট পাব কিন্তু আপোনাৰ সুবিধাজনক হয় আৰু নরমাল যিখন স্কুটাৰ আছে ন সেই স্কুটাৰতকে ইয়াৰ সিটটো মানে বেছি আপুনি বহল দেখিবলৈ পাব যদি আপুনি সিটৰ ভিতৰ অংশটো খুলি চাবলৈ যায় ধুনিয়াকৈ আপুনি পাব মেনুৱেল এখন পাব প্লেজাৰ Xtecৰ মেনুৱেল পাব আপুনি ফাষ্ট ট্ৰেক কিট এটা পাব যোনখিনি আপোনাৰ ৰাস্তাত ধৰক কিবা এক্সিডেন্ট হলে লাগতিয়াল বস্তুখিনি গোটেইখিনি পাই যাব আপুনি ৰেঞ্জখিনি পাব গোটেইখিনি ওভাৰঅল মানে যিখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি গোটেইখিনি পাব আৰু এটা সৰুকৈ বুট লেম্প আপুনি পাব যদি আপুনি ইয়াৰ মিটাৰৰ পিনে চাই মিটাৰটো হল আপোনাৰ ডিজি এনালগ মিটাৰ হয় ইয়াত আপুনি সাইড ষ্টেণ্ড ইন্ডিকেটৰ পাব ফুয়েল কম থাকিলে আপোনাক লো ফুয়েল ব্লিংক কৰিব আৰু আপুনি এটা সৰুকৈ এমআইল লাইট পাব যেটো নেকি আপোনাৰ সুবিধাজনক হয় কিবা প্ৰবলেম থাকিলে আপুনি পাব লগতে i3s সুইচ যেটো নেকি আপুনি বেলেগ কোম্পানীৰ স্কুটাৰত দেখিবলৈ কেতিয়াও নাপায় তাৰ অকমান তলত আহক আপুনি তলত আহিয়ে দেখা পাব এটা সৰুকৈ বক্স পাব যত আপুনি সৰু কিছুমান বস্তু কঢ়িওৱাৰ কাৰণে সুবিধাজনক হ'ব তাৰ বক্সৰ তলত আপুনি পাব আপোনাৰ মোবাইল চাৰ্জিং পোৰ্ট ইয়াত আপুনি ধুনিয়াকৈ মোবাইল চাৰ্জ দি গাড়ী চলাই যাই থাকিব পাৰিব সো ফ্ৰেন্ডস আজিলৈ ইমানতে সামৰিছো যদি আপোনালোকৰ গাড়ীখন ভাল লাগিছে তো আপোনালোকে বুকিং কৰিব পাৰে মই বুকিং নাম্বাৰটো তলৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাৰ পৰা চাই আপোনালোকে ফোন কৰিব বুকিং কৰিব পাৰে গাড়ীখন খুব ধুনিয়া হয় ষ্টাইলিশ হয় মানে লেডিছৰ কাৰণে পাৰফেক্ট এইখন স্কুটাৰ ওলাইছে হিৰোই সো আজিলৈ ভিডিওটো ইমানে ধন্যবাদ জয় অসম